নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোক সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু লগতে বহাগ বিহুৰ বহুত শুভেচ্ছা জনালোঁ। জনপ্ৰিয় অভিনেতা কিশোৰ দাস বৰ্তমান মুম্বাইত আছে চিকিৎসাৰ বাবে আৰু সোনকালে তেওঁ সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহক তাৰেই আশা কৰিছোঁ। আৰু তেওঁ তাৰ পৰাই আমালৈ বিহুৰ শুভেচ্ছা জনালে আৰু লগতে অসমৰ কিছু খাদ্যৰ খেতি আমাক দেখুৱালে। গতিকে বলকচোন ভিডিঅ'টো চাই লওঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বম্বেত থাকি অলপ আপোনালোকক অসমীয়া পৰিৱেশ এটা দেখাবলৈ বিচাৰিছোঁ। এয়া ডালিম, বেঙেনা, তিতা কেৰেলা, এই জাতিলাও, আলু, এই তুলসী, কলগছ, এয়া কলগছ আৰু এইবোৰ সম্ভৱ হৈ পৰিছে আমাৰ দেৱজিৎ ছাৰৰ তত্ত্বাৱধানত। খুব ধুনীয়াকৈ বাগিচাখন ৰাখিছে এখন অসমত। জলকীয়া পুলিও আছে ইয়াতে, তো বহুত ভাল লাগে ইয়াত থাকি, মানে অসমীয়া এটা ফিল হয়। খুব ধুনীয়া অসমীয়া পৰিৱেশ এটা পায়। তো দেৱজিৎ ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ ইমান ধুনীয়া পৰিৱেশ এটা গঢ়ি তোলাৰ বাবে। ধন্যবাদ।